নমস্কাৰ সকলকে মই তুলিকাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। মোৰ ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আজি 2 দিন মই ভিডিঅ' দিব পৰা নাই, অলপমান গাটো বেয়া আছিলে, সেইকাৰণে আজি ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু চাই থাকিব মোৰ আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব। এতিয়া ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হ'লোঁ, এতিয়া ভাত পানী খাওঁ ৰাতিপুৱা, তাৰপিছত দেখাই আছোঁ আপোনালোকক দিনটো, চাই থাকিব। কি খবৰ কম? কি খবৰ? ভাল খবৰ। ভাল খবৰ। চুম দি দিয়া তা, চুম দি দিয়া। দুনু দুনু বেটা, দুনু বেটা। বাবুক গা পা ধুৱাই এতিয়া মই অলপমান মাছ বাছি আনিলোঁ, কাৱৈ মাছ। এতিয়া মই বনাওঁ সেইখিনি, আৰু মই কেক এটাও বনালোঁ। কেকটো বনোৱাটো নেদেখুৱালোঁ কাৰণ মোৰ দেৰি হৈছিল, সেইটো কাৰণত মই কেকটো বনালোঁ। কেক এটা দিবলগীয়া আছে, আমাৰ এওঁৰ লগৰ ছোৱালীজনীৰ আজি বাৰ্থডে হ'লে মানে, সেইকাৰণে মোকে বনাব দিছে, মই বনাইছোঁ কেকটো। কেকটো নেদেখুৱালোঁ কেনেকৈ বনালোঁ, কিন্তু কেকটো আইচিং কেনেকৈ কৰিম সেইটো আপোনালোকক দেখাম, চাই থাকিব। এতিয়া মই বনাম এয়া মাছ, এইটো হৈছে, এই মোৰ কেকটো হৈছে, এইটো মোৰ কেকটো হৈছে, আইচিং কৰালে দেখাম। এইখিনি বনাম এতিয়া মই, এইখিনি ইয়াত বহুত আছে, হেৰি বেঙেনা, মূলা, আলু, তাৰপিছত আছে অমিতা, আলু, এইবিলাক গোটেই মিলি মই মাছেৰে বনাম। ইয়াত কাৱৈ মাছ আছে, তাৰপিছত আদা নহৰু পেষ্ট আৰু জলকীয়া পিঁয়াজ সেনেকৈ কাটি লৈছোঁ। এতিয়া বনাম, চাই থাকিব, দেখাই দিব আপোনালোকক। আৰু আমাৰ এইটো উৎপাত কৰাটো আজি টোপনি নাই, এনেকে ঘূৰি আছে। তোমাৰ কিয় টোপনি নাই আজি? হা? নাই। কিয় নাই? আছে পুনি। কি? আছে পুনি। হামু নাই তোমাৰ আজি? হামু নাই? হামু আছে যদি কিয় দিয়া নাই? মাছৰ আঞ্জাখন বনাবৰ কাৰণে মই প্ৰথমতে মই গেছটো অন কৰি লৈ কেৰাহীটো দিছোঁ গৰম হ'বৰ কাৰণে। কেৰাহীটো গৰম হোৱাৰ পাছত মই ইয়াত মিঠাতেল দি তাত নিমখ আৰু হালধি দিছোঁ। তাৰপিছত প্ৰথমে মই কাৱৈ মাছকেইটা ভালদৰে ভাজি ল'ম। কাৱৈ মাছ ভাজি আছোঁ, ইফালে দৌৰি আছোঁ ল'ৰাৰ লগত, সি ইফালে যায় সিফালে যায়, তাকো চাই আছোঁ, ইফালে মাছো চাই আছোঁ, ভাতো বনাই আছোঁ। আৰু নহ'লে ইফালে যাব লাৰিব কিবা, ভয় লাগে ন সৰু ল'ৰা ছোৱালী। ইফালে আৰু তাৰ লগত নালাগিলেও নহয়, পাপাকো নাই ঘৰত, কামত গৈছে। আৰু তাৰপিছত এনেকৈ মই মাছখিনি উঠাই লৈ ৰৈ যোৱা তেলখিনিত পিঁয়াজ, জলকীয়া, দালচেনি, লং, ইলাচি দি কাটি থোৱা চব্জিখিনি মই দিলোঁ। তাৰপিছত মই আদা নহৰু পেষ্টখিনি, তাৰপিছত হালধি, নিমখ, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি দি ভালদৰে এনেকৈ লৰাই লৈ অলপ টাইম মই ভাজিব দিম। এনেকৈ ভাজি হোৱাৰ পিছত মই আৰু অলপ ঢাকন মাৰি দিম। মই ধনিয়াও কাটি লৈছোঁ। তাৰপিছত আৰু এইখিনি ভালদৰে লৰাই মই তাত পানী দিছোঁ। তাৰপিছত ঢাকনি লগাই দি ভালদৰে উতলিব দিম। আৰু গোটেইখিনি সিজিলে মই
সিজিছেনে মই চাইছোঁ এবাৰ, সিজা নাই। তাৰপিছত আৰু দৌৰি আছোঁ বাবুৰ লগত। এতিয়া অলপ সিজিছে। এতিয়া মই অমিতা আৰু আলু অলপ মই এনেকৈ ভাঙি দিছোঁ। এনেকৈ ভাঙি দিলে ভাল লাগে, আঞ্জাখনো অলপমান গ্ৰেভি হয় ভাল লাগে খাই। এতিয়া মই মাছখিনি ভাজি থোৱা মাছখিনি দি ঢাকনি লগাই দিছোঁ অলপ টাইমৰ কাৰণে। এনেকৈ উতলিব দিম। মাছ দিয়াৰ পিছত অলপ টাইম এনেকৈ উতল খালে আঞ্জাখন বহুত ভাল লাগে খাই। এইফালে সি হেণ্ড ব্লেণ্ডাৰটোলৈ দৌৰি আছে। ময়ো ইয়াত নাই, ময়ো তাৰ লগত পিছত দৌৰি আছোঁ আঞ্জাবোৰ উবাই থৈ। ল'ৰা ছোৱালীৰ লগত আৰু এনেকুৱাই আৰু। তাৰপিছত আৰু অলপমান মই ভাঙি দিছোঁ, ভাঙি দি ভালদৰে লৰাই লৈছোঁ। তাৰপিছত কাটি থোৱা ধনিয়াখিনি মই দি দিছোঁ। আজিকালিতো ধনিয়া পায়েই, আজিকালি ভাল লাগে আঞ্জাবিলাক ধনিয়া দি। এতিয়া মই ভালদৰে লৰাই ঢাকনিখন দি গেছটো অফ কৰি দিলোঁ। এয়া মোৰ আঞ্জাখিনি কেনেকুৱা দেখিছোঁ জনাব। দুপৰীয়া ভাত খোৱা হ'ল, আজি অলপ দেৰিয়ে হ'ল। এতিয়া আৰু কেকটো আইচিং কৰিব আছে। কেকটো আইচিং কৰিলে বহুত দেৰি হ'ল, নিব আহিব কেকটো, চাই থাকিব। আইচিং কৰিবৰ কাৰণে মই লৈছোঁ হুইপিং ক্ৰীম 1 কাপ। তাৰপিছত মই এনেকৈ ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰে ভালদৰে ক্ৰীমখিনি বনাই ল'ম। এনেকৈ ভালদৰে মই প্ৰথমতে মিডিয়াম কৰি বনাইছোঁ। তাৰপিছত হাই স্পীড কৰি এনেকৈ ক্ৰীমখিনি ভালদৰে বনাই লৈছোঁ। ক্ৰীমখিনি হোৱা বুলি যেতিয়া গম পাম, যেতিয়া মানে মই এই বাতিটো উল্টাই দিলেও যে ক্ৰীমখিনি নপৰে, তেতিয়া মই জানিম এয়া মই দিছোঁ বাতিটো উল্টাই, কিন্তু ক্ৰীমখিনি নপৰে। এতিয়া হৈ গ'ল মোৰ। এতিয়া মই কেক বনাবৰ কাৰণে গৈছোঁ। চুগাৰ চিৰাপ, চেনি, পানী লৈ এনেকৈ, আৰু কেকটো মই 2টা লেয়াৰত কাটি লৈছোঁ। আৰু এতিয়া মই ক্ৰীমখিনি অলপ লগাই লৈ তাত মই এটা লেয়াৰ বহাই লৈ চুগাৰ চিৰাপ দিছোঁ। তাৰপিছত মই এতিয়া আৰু ক্ৰীম দিছোঁ। ক্ৰীমখিনি মই ভালদৰে লগাই লৈছোঁ। চাৰিওফালে মই ভালদৰে ক্ৰীমখিনি লগাই লৈ তাত মই আৰু ছেকেণ্ড লেয়াৰটো বহাই ল'ম। ছেকেণ্ড লেয়াৰটো মই একেদৰে বহাই লৈ এনেকৈ ভালদৰে ক্ৰীম লগাই ভালদৰে গোটেই কেকটোৱে মই ভালদৰে বনাই ল'ম। এনেকৈ দেখিছেনে? এনেকৈ মই গোটেই ক্ৰীমটো ভালদৰে এনেকৈ লৰাই লৈছোঁ। আৰু কাষত লাগি থকাবিলাক মই এনেকৈ মুচি দিছোঁ। এতিয়া মই ফুড কালাৰ লৈছোঁ, ৰেড কালাৰ ফুড কালাৰখিনি মই ভালদৰে মিক্স কৰি এটা পাইপিং বেগ এটা লৈছোঁ। তাৰপিছত এটা নজেল লৈছোঁ। নজেলটো হৈছে ষ্টাৰ নজেল। এনেকৈ কাপত মই ক্ৰীমখিনি ভৰাই লৈছোঁ পাইপিং বেগত। আৰু এতিয়া মই ফুলৰ পাহৰ দৰে এনেকৈ ডিজাইন কৰিছোঁ। চাৰিওফালে এনেকৈ ফুলৰ পাহৰ দৰে ডিজাইন বনাই দিছোঁ। কেনেকুৱা হৈছে মোক গোটেই কেকটো হ'লে মোক জনাবচোন আপোনালোকে কেনেকুৱা হৈছে। আৰু আজি বহুত তাড়াতাড়িকৈ বনাইছোঁ মই কেকটো। বহুত কাম আছিলে, দেৱালী বুলি, দেৱালীৰো কাম এইফালে চাৰিওফালে। তাৰপিছত আৰু মই ক্ৰীম লৈছোঁ। তাৰপিছত লৈ মই আৰু এইফালে ডাঙৰকৈ এটা গোলাপ ফুল আঁকিছোঁ। আৰু কাষত দেখি এনেকৈ পাহিকৈ এনেকৈ গোলাপৰ এনেকৈ মই ডিজাইন কৰিছোঁ। এতিয়া মই লৈছোঁ গ্ৰীণ কালাৰ ফুড কালাৰ দি এনেকৈ বনাই লৈছোঁ ক্ৰীমখিনি। তাৰপিছত পাইপিং বেগত ভৰাই মই এতিয়া নজেলটো লৈছোঁ। এটা পাতৰ নজেল এনেকৈ পাতৰ নজেল এটা লৈ কিনে তাৰপিছত মই ইয়াত দিছোঁ সৰু বল দিছোঁ। সৰু এনেকৈ কেক ডিজাইনৰ বলবিলাক মই এনেকৈ সৰু এনেকৈ চাৰিওফালে দিছোঁ। দি পেলাই এতিয়া মই পাইপিং বেগত যে ভৰাইছিলোঁ গ্ৰীণ কালাৰ ক্ৰীমখিনি, সেইখিনিৰে মই গোটেই ফুলৰ পাহৰ মাজে মাজে মই এনেকৈ পাত বনাই দিছোঁ। ফুলৰ কাষে এয়া এনেকৈ দিছোঁ। আৰু মই মাজত লিখিছোঁ টিকু বুলি, আৰু মই হেপী বাৰ্থডে ষ্টিকাৰ এটা এনেকৈ লগাই দিছোঁ মাজত। এইটো মোৰ ফাইনেল কেকটো। কেনেকুৱা হৈছে ক'বচোন। গধূলি হ'ল, 5টা বাজিল। এতিয়া চাহ একাপ খালোঁ গধূলিৰ। তাৰপিছত মোৰ কেকটো যে আইচিং কৰিলোঁ, বাৰ্থডে কেক এটা আছিল, বনাব দিছিল। কেকটো আইচিং কৰি দিলোঁ, লৈ গ'ল কেকটো। অলপ দেৰিয়ে হ'ল দিয়া, তথাপিও ৰখি লৈ গ'ল। এতিয়া অলপ দেৰিকৈ বাৰ্থডেত যাম আমিও। তাৰপিছত
চাই থাকিব এইফালে আমাৰ বেলুন খেলা কাগনো বেলুন দেখাই দেচোন বেলুন বেলুন কেইটা বেলুন আছে কেইটা এতিয়া আমি যাব ওলাইছো বাৰ্থডে এইযোৰা চাদৰ মেখেলা সিদিনা যে দেখাইছিলো এইযোৰা চাদৰ মেখেলা কেনেকুৱা লাগিছে মোক ক'বচোন এতিয়া আমি বাৰ্থডেত যাওঁ লগ পাই আছো আৰু পিছত এইফালে চাওঁ কি মিনিছে আমাৰ চিনু চাওঁ 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 এইফালে ভাই কৈ দিছো একবাৰ তাত দুখ ল'ম ল'ম মই তোমাক ল'ম কলিজা মোৰ এয়া দেখিছেনে বা তাৰ নাচন একদম বেলুন লৈ লৈ নাচি আছে বহুত ভাল বাবুক খুৱাই থলোঁ এতিয়া ৰাতি 10টা বাজিলে মোৰ ভিডিঅ'টো এতিয়াই শেষ কৰিলোঁ